এয়া গাইজ ষ্টাৰ্ট কৰিছোঁ এই পূৰা জকমাক পৰব এতিয়া ইয়াৰ পৰা আৰু এই পষ্টটো সেইদিনাখন গাজা হৈছে মানে কি পষ্ট উদ্বোধনী কৰা হৈ গৈছে পষ্ট উদ্বোধনীৰ আপোনালোকক মই দেখুৱাই আছোঁ ভিডিঅ'টো কেনেকৈ উদ্বোধনী কৰা হ'ল সেইদিনাখন ইমান বৰষুণৰ মাজতো মানে আপোনালোকক মই ভিডিঅ' আকাৰে মই দেখাব বিচাৰি আছোঁ গাইজ এয়াও পূৰা মাটিটো বৰষুণ পৰি মাটিটো পূৰা জেকৰা জেকৰা হৈ আছে কাৰণ কিয় সেইদিনাখন দিন ধাৰ্য কৰা হৈছিলে খুঁটা পুতিম বুলি পেলাই যিহেতুকে এটা বিজনেছ আকাৰে বা ফাৰ্ম এখন কৰা হৈছে তো সেই হিচাপে মই নিয়ম আকাৰে সৰুকৈ হ'লেও মানে ঘৰৰ যিটোকে মেইন ঘৰ উঠালে মানুহে মানে কি কৰা হয় উত্তৰ দিশে প্ৰথমটো পষ্ট আৰম্ভণি কৰা হয় এটা ভাল দিন বাৰ চাই পেলাই আৰু মই ঠিক তেনেকৈয়ে মানে এটা বাৰ চাই পেলাই দিনটো নিৰ্ধাৰিত কৰি পেলাই মই সেই দিনতেই ময়ো মোৰ ফাৰ্মৰ প্ৰথমটো খুঁটাটো মানে আৰম্ভণি কৰিছোঁ উত্তৰ দিশৰ ফালে আমাৰ হিন্দু ধৰ্মৰ নিয়মত মই জানামতে তো আপোনাৰ ৰাভা বড়োসকলে তাৰমানে উত্তৰ দিশত প্ৰথমটো খুঁটা পুতা হয় তো মই যিখিনি জানো হয়তো মোৰ ভুল হ'ব পাৰে কিন্তু আমাৰ নিয়মত বা আমাৰ এই ছাইডৰ নিয়মত উত্তৰ দিশতে খুঁটাটো প্ৰথম খুঁটা আৰম্ভণি কৰা হয় আৰু মই সেই খুঁটাটো আৰম্ভণি কৰাৰ কাৰণে কোনো ধৰণৰ মই পূজাৰী বা ব্ৰাহ্মণ মই অনা হোৱা নাছিলে সেইদিনাখন মই নিজেই ব্ৰাহ্মণ হৈছিলোঁ যিহেতুকে মই এটা সৰু পিক ফাৰ্ম আৰম্ভ কৰিছিলোঁ আৰু সেই পিক ফাৰ্মৰ খুঁটাটো মই নিজেই হেড মিস্ত্ৰীৰ লগত সহযোগত মই আয়োজিত কৰি পেলাই মই আৰম্ভণি কৰিছিলোঁ খুঁটাটো মানে বহনি কৰিছোঁ কিন্তু মোৰ কি হ'ল সেইদিনাখন হঠাতেই মানে কামবিলাক খৰধৰ কৰি থকাৰ ফলতে মই গলত বিহুৱান ল'বলৈ পাহৰি গ'লোঁ পূজা শেষ হৈ যোৱাৰ পিছতহে মই তাৰমানে কি পাৰিলোঁ মই অনুভৱ কৰিলোঁ যে মোৰ গলত মোৰ গামোচাখন নাথাকিলে যাই হওক আমি মই শুভাৰম্ভ কৰিলোঁ মই খুঁটা আৰম্ভ কৰিলোঁ এনেকৈ প্ৰসাদবিলাক মই আগবঢ়াই দিছোঁ কল প্ৰসাদ যিমানবিলাক পূজাৰ কাৰণে সামগ্ৰী আয়োজিত কৰিব লাগে গোটেইখিনি মই আগবঢ়ালোঁ আৰু এনেকৈ আগবঢ়াই মই খুঁটাটো মই বহনি কৰিব বিচাৰিছোঁ বিশেষ কোনো মানুহ মই তাতে মতা হোৱা নাছিলে কেৱল মোৰ ঘৰৰ পৰিয়ালবিলাকৰ লগতে মিলি পেলাই মই এই খুঁটাটো মই বহনি কৰিছিলোঁ যিজন ব্যক্তিয়ে ৰথটো ধৰি আছে সেইজনেই হৈছে এই হেড মিস্ত্ৰী হয় আৰু পূজাৰ কৰাৰ ক্ষেত্ৰত তেখেতেই মোক দিহা পৰামৰ্শ দি আছে কি কৰিব লাগে কি কৰিব নালাগে পষ্ট এটাত কি দিব লাগে কি দিব নালাগে তো এনেকৈ আপোনাৰ তেওঁ কৈছিলে যে খুঁটা বহনি কৰিলে শণ ৰূপৰ পানী ছিটাব লাগে বুলি কৈছে তো মেইন ঘৰতো আপোনাৰ মেইন ঘৰ হ'লেতো শণ অলপ হ'লে বোলে দিব লাগে বুলি কৈছে তো মোৰ যিহেতুকে এইটো বিজনেছ হয় বা এটা সৰু পিক ফাৰ্ম হয় তাৰ কাৰণে মই শণ দিয়া হোৱা নাই মই কি দিছোঁ আপোনাৰ শণ ৰূপৰ পানী মই ছিটাই দিছোঁ তাতে আৰু লগতে আপোনাৰ তাতে পাণ তামোল দিয়া হৈছে আৰু আপোনাৰ পইচা দিয়া হৈছে এনেকৈ আপোনাৰ পাণ তামোলৰ লগতে এনেকৈ আপোনাৰ ফুল ছিটিওৱা হৈছে এনেকৈ আপোনাৰ এতিয়া পষ্টত দিব লাগিব আপোনাৰ এয়া প্ৰসাদ পূজাৰ নামত যিহেতুকে প্ৰসাদ কৰা হৈছিলে তো এনেকৈ প্ৰসাদ দিয়া হৈছে ছাইডত থিয়া হৈছে মোৰ ৱাইফৰ সৰু ভাইটি অবিনাশ ৰাভা আৰু তেওঁলোকৰ মাটিতে মই আৰম্ভণি কৰিছোঁ মোৰ পিক ফাৰ্মখন আৰু মোৰ নিজৰ ঘৰতো এখন পিক ফাৰ্ম আছে লগতে মই মোৰ চাচুমাৰ ঘৰতো এখন পিক ফাৰ্ম আৰম্ভ কৰিছোঁ আজিৰ ডেটত আজি শুভাৰম্ভ কৰিছোঁ এয়া মই কুৰণিৰে মই অকণমান দিব বিচাৰিছোঁ ইয়াতে মই পষ্টত কুৰণিৰে মই মছলা অলপ ডালি দিম এতিয়া এয়া ডালি দিলোঁ আপোনালোকে নিশ্চয় দেখি আছে
তো নিয়ম অনুসৰি মোক দিব দিছে 5 বাৰ নহ'লে 3 বাৰ দিব দিছে মই 5 বাৰ ডালিছোঁ বেজোৰকৈ ডালিব লাগে সদায় তো মই শুভাৰম্ভ কৰিলোঁ এয়া বাবা বিশ্বকৰ্মাৰ আশীৰ্বাদত মই শুভাৰম্ভ কৰিলোঁ এতিয়া আগবাঢ়িছে মোৰ সহধৰ্মী পত্নী মিছেছ মোৰ ৱাইফ তাই ভিডিঅ' ৰেকৰ্ডিং কৰি আছিলে মোৰ মোবাইলটোৰে আৰু কিন্তু তাই একেবাৰে নাজানে ভিডিঅ' ৰেকৰ্ডিং হৈছে নে হোৱা নাই কিন্তু মই চাই যে গম পালোঁ ভিডিঅ' ৰেকৰ্ডিং হোৱা নাছিলে আৰু মই তেতিয়া ৰেকৰ্ডিংটো আৰম্ভ কৰিলোঁ এয়া মোৰ ৱাইফে বখনি মানে কৰণীৰে মছলা ডালিব এতিয়া তাই ডালিলে এনেকৈ খুটা পুটাৰ আৰম্ভণিটো কাৰ্যসূচী চলি আছে আগবাঢ়ি আছে কিবা যদি ভুল ভ্ৰান্তি হৈছে বা নিয়ম কিছুমান যদি হয়তো আমি নাজানিব পাৰোঁ বেলেগ বেলেগ জেগাৰ বেলেগ বেলেগ নিয়ম থাকে আৰু বেলেগ বেলেগ ধৰ্ম নীতিৰে বেলেগ বেলেগ নিয়মেৰে কৰা হয় শুভাৰম্ভ পষ্টবিলাক তো মই ইমান আৰু আমি নাজানো যিখিনি আমি সাধাৰণ ব্যক্তিয়ে যিখিনি নিয়ম জানিব লাগে বা নিয়মখিনি কৰিব লাগে এনে জাষ্ট নিয়মটো কৰিছোঁ আৰু ধৰ কৰি পেলাই আগবাঢ়িম বুলি ভাবিছোঁ আৰু এইখিনিতে মোৰ এইবাৰ পষ্টত শুভাৰম্ভ কৰিব বা মছলা ডালিব মোৰ ৱাইফৰ সৰু ভাইটি এতিয়া পষ্টত ডালি আছে মছলা কৰণী ডালিলে এয়া মোৰ ৱাইফৰ সৰু ভাইটি হয় যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগি আছে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া মোৰ ল'ৰাটোৰ দ্বাৰাও মানে পষ্ট শুভাৰম্ভ কৰা হ'ব আৰু সহায় কৰিব মোৰ ৱাইফ অৰ্থাৎ মোৰ বাবাৰ মাক মিছেছ গীতালি ৰাভা হয় আৰু মাকে সহায় কৰি আছে মোৰ মাকে কৰাত লৈ পেলাই পষ্টত শুভাৰম্ভ কৰাত সহায় কৰি আছে মোৰ বাবা আমাৰ এটাই ল'ৰা এই প্ৰথম সন্তান হয় মৰমৰ ৰাজবীৰ বাবা নামটো ৰাখা হৈছে ৰাজবীৰ আৰু জ্যোতিষীৰ মতেই ৰাখা হৈছে নামটো জ্যোতিষীক চাব দিছিলোঁ আৰু চাব দিয়াৰ পিছত তেওঁৰ নামটো হৈছে ৰাজবীৰ এই ৰাজবীৰ দ্বাৰা কৰা হ'ল তাৰপিছতে শুভাৰম্ভ কৰা হ'ব পষ্টত মছলা দিয়া হ'ব আমাৰ শাশুমা এইজন আমাৰ শাশুমা হয় মোৰ ৱাইফৰ মা আৰু মাৰ দ্বাৰাও মানে এনেকৈ শুভাৰম্ভ কৰা হৈছে পষ্টত মছলা ডালি দেখুওৱা হৈছে এয়া ফুল ছটিয়াইছে মা আৰু প্ৰণাম কৰিছে যাতে ভালে ভালে মই শুভাৰম্ভ কৰিব পাৰোঁ আৰু ইয়াৰ পিছত দেখা হৈছে মোৰ ৱাইফৰ মাজু ভণ্টি মিছেছ নমিতা দৈমাৰী আৰু তাইৰ দ্বাৰাও এনেকৈ শুভাৰম্ভ কৰা হৈছে পষ্টত মছলা এনেকৈ ডালি দিয়া দেখুওৱা হৈছে এনেকৈ শুভাৰম্ভ চলি আছে কাৰ্যকৰীটো আগবাঢ়ি আছে তো এনেকৈ পষ্ট শেষলৈকে মই শুভাৰম্ভ কৰা দেখুওৱা হয় ঠিক আছে প্লেচ বহুত খৰচা হয় ভাই বহুত খৰচা হয় ফাৰ্ষ্ট টাইম যেতিয়া আপুনি পিক ফাৰ্ম ষ্টাৰ্ট কৰিব নহয় আপুনি 5টা ৰুমৰ কাৰণে মিনিমাম হাতত ধন লাগিব 3 লাখ টকা ক্লিয়াৰ কৰাকলৈকে তো মোৰ একেদিনাই 1 লাখ টকা উৰি গৈছে কমে নাপালোঁ এই বোলে আপোনাৰ JCB লগোৱা এই বোলে মাটি চাফা কৰা তাৰপিছত গাছ কাটা টোটেল এইখিনি এৰিয়া ক্লিন কৰাৰ কাৰণে মোৰ খৰচা গৈছে আপোনাৰ 20,000 টকা ইয়াতে গুচি গৈছে আৰু ইটা চাই আহিছোঁ ইটা দৰদাম হৈ গ'ল তাৰপিছত ৰ'দৰ দাম যিহে আপোনাৰ ৰ'দ আনি আছোঁ তেনেকৈ হ'ব এতিয়া ষ্টাৰ্ট হৈ যাব কামটো প্ৰথমতে এতিয়া 5টা ৰুম বনোৱা হ'ব
আৰু চাই থাকক মোৰ ভিডিঅ'টো কেনেকৈ ঘৰ বনোৱা হয়, কেনেকৈ মিস্ত্ৰীয়ে কাম কৰে, গোটেইখিনি মই ডিটেইলছলি মই দেখাই যাম মোৰ চেনেলৰ মাধ্যমত। আৰু যদি আপোনালোকক যদি গাহৰি ফাৰ্ম বনোৱাৰ কাৰণে যদি মিস্ত্ৰীৰ প্ৰয়োজন আছে, তো মোৰ লগত মিস্ত্ৰী আছে। যিমান দূৰতে নহওক কিয়, কামটো যদি ৰেট মিলে মাধৱভাই যাব পাৰিব, মোৰ লগত কণ্টেক্ট কৰিব আৰু কম টকাতেই আপোনালোকৰ ঘৰটো বনাই আহিব পাৰিব। অকল গাহৰি ফাৰ্মেই নহয়, আপোনালোকৰ যিকোনো ঘৰ RCC হওক বা আছাম টাইপ হওক বা মঠ মন্দিৰেই হওক, যেনেকুৱা ডিজাইনৰ লাগে তেনেকুৱাই তেখেতে বনাব পাৰে। খুব অভিজ্ঞ ব্যক্তি হয়। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালা প্লিজ জনাব। থেংক ইউ।